স্বাগতম জনাইছো পুনৰ অন্য এটি ভিডিঅ'লৈ। তীৰ্থস্থান হাজো। পুৰণি সময়ত হাজো অঞ্চলটো ৰজা মহাৰজাসকলৰ ধৰ্মস্থলী আছিল, যাৰ বাবে আজি হাজো অঞ্চলত থকা বহুতো মঠ মন্দিৰ তীৰ্থস্থান ৰূপে পৰিগণিত হৈছে। বলকচোন আজি আমি হাজো পুণ্যভূমিলৈ যাওঁ। গুৱাহাটী চহৰৰ পৰা ৩১ কিলোমিটাৰ দূৰত অৱস্থিত হাজো হৈছে অসমৰ অন্য এক পৰ্যটনস্থলী। কামৰূপ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এক প্ৰাচীন তীৰ্থকেন্দ্ৰ হৈছে হাজো। হাজো হৈছে হিন্দু, বৌদ্ধ আৰু মুছলমানসকলৰ ধৰ্মীয় মিলনৰ ভূমি। হাজোত বহুতো মঠ মন্দিৰ, মছজিদ আদি দেখিবলৈ পোৱা যায়। ইয়াৰে ৫খন জনপ্ৰিয় তীৰ্থস্থান হ'ল হয়গ্ৰীৱ, মাধৱ, কেদাৰ, কমলেশ্বৰ, কামেশ্বৰ আৰু গণেশ মন্দিৰ, যাৰ বাবে হাজোক পঞ্চতীৰ্থ বুলিও জনা যায়। মুছলমান ধৰ্মী লোকসকলৰ মুখ্য ধৰ্মস্থল হৈছে কুৱা মক্কা। ইয়াৰে আটাইতকৈ বিখ্যাত আৰু জনপ্ৰিয় মন্দিৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। লোকবিশ্বাস অনুসৰি মানুহে যিকোনো মানস কৰি এই মন্দিৰত তুলসীৰ মালা অৰ্পণ কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। এই মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিয়ে আপুনি দেখা পাব ধূপ চাকিৰে পৰিপূৰ্ণ সৰু সৰু দোকানবোৰ। কাষতে আছে এটা ডাঙৰ পুখুৰী, যাৰ নাম হ'ল বিষ্ণু পুষ্কৰ পুখুৰী, যাক উপূৰ্ণ কুম্ভ নামেৰেও জনা যায়। এই পুখুৰীটোত হাত ভৰি থৈ মন্দিৰত প্ৰৱেশ কৰাটো এটা পুৰণি নিয়ম। পুখুৰীটোত বহুতো পুৰণি মাছ, কাছ আদি দেখিবলৈ পোৱা যায়। ভক্তসকলে মাছ আৰু কাছবোৰৰ লগত ধেমালি কৰি আনন্দ উপভোগ কৰে। এটা সময়ত মাছ আৰু কাছবোৰক ভক্তসকলে আহাৰ খাবলৈ দিয়া প্ৰথাও প্ৰচলিত আছিল, কিন্তু বিভিন্ন খাদ্য সংক্ৰান্তীয় কাৰণত বহু কাছৰ মৃত্যু হোৱাত মন্দিৰ কমিটিয়ে আহাৰ দিয়া প্ৰথাটো বন্ধ কৰি দিয়ে। ভক্তসকলে মূল মন্দিৰলৈ যাবৰ বাবে শিলেৰে নিৰ্মিত চিৰিৰে ওপৰলৈ যাব লাগে। হাজো হিন্দু, বৌদ্ধ আৰু মুছলমানসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় গন্তব্যস্থান। বৌদ্ধ ধৰ্মৰ লোকসকলে হাজোক চামচুদাম আৰু মোগলসকলে সুজাবাদ বুলি কৈছিল। আহোম বুৰঞ্জীত হাজোৰ উল্লেখ হাজো নামেৰেই কৰা হৈছে। এই মন্দিৰটো হাজোৰ ৩০০ ফুট উচ্চতাৰ মণিপুৰ পাহাৰত অৱস্থিত। মন্দিৰৰ আৰাধ্য দেৱতা হৈছে ভগৱান বিষ্ণু। ভগৱান বিষ্ণুৰ ঘোঁৰাৰ ৰূপত হোৱা এটা অৱতাৰক ইয়াত পূজা কৰা হয়। মন্দিৰটোত ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ শিলেৰে খোদিত মূৰ্তিও পোৱা যায়। বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকসকলে বিশ্বাস কৰে যে এই মন্দিৰটোৰ ঠাইখিনিতে বুদ্ধই নিৰ্বাণ প্ৰাপ্ত কৰিছিল। প্ৰতিদিনে ইয়াত বহুত ভক্তৰ সমাগম ঘটে। নিতৌ নতুন নতুন ভক্তই ইয়াত পূজা অৰ্চনা আগবঢ়াবলৈ আহে। ইয়াত প্ৰতি বছৰে দোল আৰু জন্মাষ্টমী পালন কৰা হয়। মূল মন্দিৰৰ বাওঁফালে সৰুকৈ এটা নৰসিংহৰ মূৰ্তিৰ মন্দিৰ দেখিবলৈ পোৱা যায়, যাক পাৰ্শ্ব দেৱতাৰ বুলি গণ্য কৰা হয়। মূল মন্দিৰৰ পিছফালে এটা লক্ষী মন্দিৰো আছে। এই মন্দিৰৰ উৎপত্তি সম্পৰ্কে সঠিককৈ জনা নাযায় যদিও বুৰঞ্জীবিদসকলৰ মতে মন্দিৰটো প্ৰথমে পাল ৰাজবংশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আহোমসকলৰ ৰাজত্বকালত এই মন্দিৰটো বহুবাৰ নিৰ্মাণ কৰা হৈছিল। মন্দিৰটোৰ বৰ্তমান সময়ৰ ৰূপটো 1583 চনত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল বুলি জনা যায়। প্ৰবাদ অনুসৰি এবাৰ দৰঙৰ ৰজা ৰঘুদেৱে চিকাৰ কৰিবলৈ এই ঠাইলৈ আহিছিল। অটব্য অৰণ্যৰ মাজত মন্দিৰৰ ধ্বংসস্তূপ দেখি ৰজা ৰঘুদেৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। ৰঘুদেৱৰ লগত আহোম ৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰো শিলালিপি এই মন্দিৰত পোৱা গৈছে। তাত উল্লেখ থকা অনুসৰি প্ৰমত্ত সিংহই মন্দিৰ প্ৰাংগণত থকা ফাকুৱা দৌলটো নিৰ্মাণ কৰিছিল বুলি জনা যায়। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা পূবে প্ৰায় 200 মিটাৰ দূৰত্বত এটা গণেশ মন্দিৰ আছে। এই মন্দিৰটোক পঞ্চতীৰ্থৰ দেৱতাসকলৰ মিলনৰ স্থান বুলি কোৱা হয়। এই গণেশ মন্দিৰৰ পৰা 100 মিটাৰ উত্তৰে গ'লেই দেখিবলৈ পোৱা যায় বিখ্যাত ভীমৰ চৰিয়া। ভীম আছিল পঞ্চপাণ্ডৱৰ তৃতীয় ভাতৃ। ভীম আছিল বহুত শক্তিশালী আৰু বুদ্ধিয়ক, অতি শকত আৱত চেহেৰা। সেইবাবে ভীমে খোৱাৰ খাদ্যৰ পৰিমাণো আছিল বেছি। লোকবিশ্বাস অনুসৰি এই শিলৰ চৰিয়াটোতে ভীমে ভাত খাইছিল বুলি প্ৰবাদ আছে। হাজোৰ অন্য জনপ্ৰিয় মন্দিৰসমূহ হৈছে কেদাৰ, কমলেশ্বৰ আৰু কামেশ্বৰ মন্দিৰ।
এই তিনিওটা মন্দিৰে ভগৱান শিৱৰ নামত উৎসৰ্গিত। এই মন্দিৰকেইটা হাজোৰ মদনাচল পাহাৰত অৱস্থিত। কেদাৰ মন্দিৰ হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ মধ্যযুগীয় মন্দিৰ। হিন্দুসকলৰ বাবে এক পবিত্ৰ স্থান হৈছে হাজোৰ কেদাৰ মন্দিৰ। মন্দিৰৰ আৰাধ্য দেৱতা হৈছে শিৱ। প্ৰতি বছৰে ইয়াত উলহ মালহেৰে শিৱৰাত্ৰি পালন কৰা হয়। এই মন্দিৰত বিৰল স্ব-উৎপন্ন স্বয়ম্ভূ লিংগ আছে। ঐতিহাসিকভাৱে এইটো ভাৰতৰ এটা অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ আৰু সেয়েহে ধৰ্মীয় তীৰ্থযাত্ৰাৰ উপৰিও ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ উৎসাহী লোকসকলে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। মন্দিৰত পোৱা শিলালিপি অনুসৰি 1753 চনত ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰটো নিৰ্মাণ কৰিছিল। কেদাৰ মন্দিৰৰ পূবফালে কিছু দূৰতেই অৱস্থিত কমলেশ্বৰ মন্দিৰ, য'ত প্ৰতিদিনেই পূজা অৰ্চনা কৰা হয়। কমলেশ্বৰ মন্দিৰৰ সোঁফালে আছে এটা সৰোবৰ। এই সৰোবৰটোৰ নাম হৈছে মদন পুষ্কৰ সৰোবৰ। আনফালে মদনাচল পাহাৰৰ পশ্চিম ফালে কামেশ্বৰ মন্দিৰটো আছে। কামেশ্বৰ মন্দিৰৰ ঠাইখিনিতেই মদন কামদেৱৰ উপাসনাৰ স্থলী বুলি বিশ্বাস কৰা হয়। এয়াই হৈছে পঞ্চতীৰ্থ হাজো, য'ত প্ৰতিদিনেই হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।